रुका नहीं कभी खुद से भी मैं मिला नहीं ये गिला तो है मैं खफा नहीं शहर एक से गांव एक से लोग एक से नाम एक हो मेरे से उड़ चला हेलो गाइस সকলোকে স্বাগতম জানাইছো মোৰ অন্য এটা ভিডিঅ'ত তো আজি ভিডিঅ'টো অলপ ধামাকেদাৰ হ'ব মানে আজি ভিডিঅ'টো অলপ আনকমন হ'ব তো ভিডিঅ'টো হ'ব এনেকুৱা ধৰণৰ যে মানে কাৰ চেলেঞ্জ হ'ব তো এইটো ভিডিঅ' অসমত কোনো কৰাই নাই চাগে তো আজি আমি ফাৰ্ষ্ট টাইম কৰিম তো 24 ঘণ্টা ধৰি মানে গাড়ীৰ ভিতৰত থাকিব লাগে কোনো ওলোৱা সোমোৱা বন্ধ তো খোৱাও হ'ব ভিতৰত ওলোৱা হ'ব ভিতৰত তো সকলোখিনি ভিতৰতে হ'ব তো ভিডিঅ'টো অলপ ইণ্টাৰেষ্টিং হ'ব তো ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ পুৰা শেষলৈকে চাই থাকিব তো গাইজ টাইম হৈ গ'ল 12:44 হৈ গ'ল তো আজি ইমান টাইমত সোমাম এতিয়া আমি গাড়ীৰ ভিতৰত আৰু নোলাওঁ আৰু তো কাইলৈ সিমান টাইমতে ওলাম তো ভিডিঅ'টো চাই দিব হা তো গাড়ীৰ ভিতৰত সোমাই ল'ম आज घुस के कैसा लग रहा है একদম ফুল জোচ নেক্সট লেভেল গাইজ এতিয়াতো টাইমো হৈ গ'ল ৰাতিপুৱা ওলাই আহে একো খোৱা নাই তো অলপ ভোকো লাগিছে তো এতিয়া গাড়ী মানে ওলাব নোৱাৰোঁ তো গাড়ীৰ পৰা তো কাৰোবাক কল কৰি ক'ব লাগিব কিবা এটা আনি দিয়ে বুলি তো এতিয়া এটা কৈ থৈছোঁ সি আনিব আনি মানে আমাক দিব গাড়ীতে আমি গাড়ীতে ক'ৰবাত লোকেশ্যন এডোখৰ চাই মেলি ভাল চাহা জেগা এডোখৰ চাই গাড়ীৰ ভিতৰতে তো খাব লাগিব তো চাই থাকক ভিডিঅ'টো শেষলৈকে অকণ স্কিপ নকৰিব কিন্তু আহি গ'ল সি মানে আহিছে পাৰ হ'ব পৰা নাই এতিয়ালৈকে জলদি আহ ভোকত তৰপি গৈছোঁ चला उड़ के छोड़ा है जान नीचे मैं तुम्हारे अब हूँ हवाले अब दूर दूर लोग बाग मिलो दूर वादियाँ গাইজ ভিউটো চাওক না দিল্লী ঘাটৰ ভিউটো চাওক পুৰা পুৰা আল্টিমেট সেউজীয়া পুৰা গছ গছনিৰে ভৰা চাওক পুৰা আল্টিমেট नहीं कभी खुद से भी मैं मिला नहीं ये गिला तो है मैं खफा नहीं शहर एक से गांव एक से लोग एक से नाम एक हो मेरे से उड़ चला তো গাইজ আমি এতিয়া আমাৰ মানে অলপ ভোক লাগিছে ন তো খাবলৈ যোনডোখৰ জেগা বিচাৰিছিলোঁ এয়া পাই গ'লোঁ এইটো চাওক মন্দিৰ দিল্লী ঘাটৰ ওচৰতে আছে দিল্লী ঘাটৰ ব্ৰিজখন চাওক তো ব'লক অলপ পেট পূজা কৰি লওঁ তাৰপৰা গাড়ীতে ইফালে সিফালে ঘূৰি ফুৰিম চাই থাকক ভিডিঅ'টো तेरे साथ चले मुझे लेके उड़े ये क्यों हो এইখিনি চাওক চব্জি এখন নিচিনা ৰুটি বিচাৰিলেও নাপাব আমাৰ নাৱৰ ওপৰত যিখন ডাল পুৰি বনায় অলপ গোন্ধ ল'লে ভোক লাগিছে খাওঁ চব্জিটো ৰুটি সোনকালে খাব লাগে আকৌ এতিয়া লেকচাৰ দি একো লাভ নাই 1 ঘণ্টা হৈ গ'ল 1 ঘণ্টা গাড়ী ভোক লাগিছে বৰ্তমান 1 ঘণ্টা হৈছে আৰু 23 ঘণ্টা বাকী আছে আহোঁতে 1 ঘণ্টা গ'ল এতিয়া ইয়াৰ পৰাতো আমি অলপ দেৰিকৈ যাম মানে গধূলি 4-5টামান বজিব ইয়াৰ পৰা যেতিয়া ওলাই যাম মানে শুই ল'ম অলপ আৰাম কৰি পিনি শুই ল'ম আৰু ছিটটো অকণমান কমফৰ্টেবলে পালোঁ মানে পূৰা ডাউন হৈ যায় ছিটটো একদম পূৰা ইয়াত লগে হেৰি হৈ যায় মজা মানে ছিটটো মানে কিছুমান গাড়ীত ন ছিটটো একদম পূৰা ইমান ডোখৰলৈকে থাকে তাৰপিছত নাযায় এই যাত্ৰী সুধি গ'লে এতিয়া পূৰা ফিট হৈ পিনি সুধি কৰিম ছিটটো বেক কৰি পিনি ভৰিটো মেলি বিন্দাছ ভৰি মেলিব টাং খেলাকৈ বান্ধি ওলমাহে থৈ দিম নে ক'ৰবাত মই নাই নাথাকে সেনেকৈ থৈ দিয়া হৈ গ'ল মই খুলিলোঁগৈ আৰু খালিলোঁ দেই প্ৰথম নিবালা যাব এতিয়া গৈ আছে যে তললৈ
অকণ এইটো বেছি হেৰি কৰিছে নেৰা এতিয়া ডাবুল পঢ়ি আছে পঢ়িলে পঢ়ি নপঢ়িব তো গাইজ আৰম্ভণি কৰোঁ আৰু ফাৰ্ষ্ট নিৱালা भगवान के नाम यहाँ পিঁয়াজো আছে নহয় এনে ভোক লাগি আছিলে ন ভোকত খাই পিনি আৰু মজা দিছে ফাৰ্ষ্ট খাই ন এবাৰ চাটনি লগত চাটনি চাটনি মেইন খাই বৈ ৰেডি পেট নভৰিব বুলি ভাবিছিলোঁ তো 3খন ৰুটিও পেটটো মানে টাইট কৰি দিলে আৰু হৈ যাব এতিয়া টাইম হৈছে কিমান 2টা বাজিছে চাগে ইমান দেৰি 2 ঘণ্টা হৈছে তো উগাই আহি আছে দেই খাই ল'লোঁ ন লগালগ তো এতিয়া অকণমান দেৰি শুই মেলি 4টামান বজাত আমি আকৌ নামৰূপ যাম ইয়াৰ পৰা তো গাড়ীৰ ভিতৰতে অকল এই জেগাৰ পৰা এই জেগা ঘূৰি ফুৰা হৈছে তো ভালেই লাগিছে আপোনালোকেও ট্ৰাই কৰি চাব এবাৰ গাড়ীৰ ভিতৰত 24 ঘণ্টা কোনো বাহিৰলৈ ওলোৱা সময় নকৰাকৈ কেনেকুৱা লাগে ক'ব তো চাই থাকক ভিডিঅ'টো শেষলৈকে পূৰা অকণো স্কিপ তো গাইজ দেখিবলৈ পাইছে আমি গাড়ীৰ ভিতৰত একে জেগাতে ৰখি আছোঁ তো এতিয়া বৰষুণ দিলে কৈছিলোঁ ন পূৰা আন্ধা মুন্ধা কৰিছোঁ চব পূৰা গাড়ী আনিব চব অলপকৈ দিছে পূৰা বৰষুণ তো বৰষুণ দিলে আৰু অলপ ভালেই লাগিব গাড়ীৰ ভিতৰত থাকে তো বৰষুণৰ ভিতৰতে অলপ থাকোঁ আৰু তো আপোনালোকেও অলপ চববোৰৰ মজা উঠাওক দেই গানবোৰ কেনেকুৱা লাগিছে জনাব আৰু চ' গাইজ বহুত দেৰি হৈ গ'ল 4টা বাজিলে 7টা বজাত যাম বুলি কৈছিলোঁ তো এতিয়া ইয়াৰ পৰা ওলাওঁ অ'কে একে জেগাতে ইমান দেৰি থাকিলেতো নহ'ব ন এতিয়া 20 ঘণ্টামান আছেই তো এতিয়া আমি যাওঁ নাওবৰ বিহু পেণ্ডেল য'ত নেকি প্ৰগ্ৰেম আছে আজি তাত অলপ ভাল জেগা এডোখৰ চাই গাড়ীখন পাৰ্ক কৰি ৰাতিটো তাতে কটাম বুলি ভাবিছোঁ কি হয় এতিয়া কি নহয় তো ইয়াৰ পৰা এতিয়া ওলাই যাওঁতে অকণমান টাইম লাগিব তো ব'লক অলপ চিনেমেটিক শ্বটৰ মজাটো উঠাওক আপোনালোকে তো গাইজ বৰষুণটোতো এতিয়ালৈকে এৰা নাই কিন্তু মাতটো অলপ ফটা আহিব পাৰে কাৰণ বৰষুণৰ বতৰ ন গাড়ীৰ ভিতৰত সোমাই থকা মাতটো ইমান ভালদৰে নাহিব ক্লিয়াৰলি তো কেনেকুৱা লাগিছে ভিডিঅ'টো ক'ব দেই বৰষুণত চাওক আৰু আপোনালোকে চাওক কথাটো হ'ল কি আমাৰ মানে অলপ খকুৱা পেটে যে আমাৰ পেটকেইটাই অলপ খক ধৰিলে মানে তো খাওঁ লাগিছে দেখি পালোঁ ঘপকৈ ফুচকা দোকানটো এতিয়াতো নামিব নোৱাৰোঁ এতিয়া কৈছোঁ দোকানটো এনেকৈ দিবহি এতিয়া আমাক দিব ঠাইত আমি উঠনে ক'লোঁ চব মানুহ দেৰি ৰখি আছে ন মানুহবোৰকে দি আছে আমাকতো দিবলৈ বুলি পাহৰি থাকিলে চাগে এতিয়া দিবহি চাগে ৰখি আছে আহি গ'ল বহুত দেৰি ৰখালে দেই সৰহকৈ আহিছে নে কেইটামান बहुत देर खाई कस्टमर लगी अच्छा हाँ फाइनली ये मिल गया अभी एक जगह देखते हैं अच्छे वाला अच्छे से लोकेशन ढूंढते हैं उसका बाद अच्छे से बैठकर पूरा मज़े से स्वाद लेके नमक डाल के खाते हैं तो बोलो गाइस জিভাত পানী টুক পৰি আছে চলো कितने सारे सपने क्या कहूँ किस तरह से मैंने तोड़े जोड़े हैं क्यों तो गाइस আমি এতিয়া আমাৰ জেগাত পাই গ'লোহি
তো এইফালে চাব পাৰে ভিউ পেণ্ডেলটো আমি ছাইডৰ আলিটোত আছোঁ তো ইয়াতে গাড়ী থাকিব ৰাতি আমি ইয়াৰ পৰা প্ৰগ্ৰেম চাম ভালদৰে দেখা পাম তো এতিয়া খাই লওঁ ফুচকাখিনি তাত বেছি দেৰি হৈ থাকিলে আকৌ বেয়া লাগিব ন তো এইফালে প্ৰগ্ৰেম চাই চাই ফুচকা খাম ৰাতি হ'লে অলপ ভাল লাগিব তো ব'লক ভিডিঅ'টো এনেদৰে ষ্টাৰ্টটো হ'লেই ব'লক তো গাইজ এতিয়া হৈ গ'ল 7:28 29 7টা হ'লগৈ আৰু তো গাড়ীত থাকি থাকি আমনিও লাগিছে পূৰা ওচৰতে প্ৰগ্ৰেম হৈছে ন তো অলপ মডেলিং চডেলিং কিবা কিবি হৈছিলে আমি গাড়ী পাই চাৰ্জ খতম মোবাইলত তো মোৰো বেছি চাৰ্জ নাই তো 20% মান আছে চাগে তো আমনি লাগিছে কি হয় আজি ৰাতিটোতো আছে গোটেইটো তাৰপৰা কাইলৈ দিনটো আছে গোটেই দিনটো বুলি ক'লেও বেয়া নহয় 1টা বজালৈকে তো এতিয়া কি হয় খোৱা বোৱাটো মানে আজিলৈকে মানে এতিয়া মইতো দেখা নাই আগতে এইটো মই চেলেঞ্জ কৰিও পোৱা নাই এইটো তো ফাৰ্ষ্ট টাইম এবাৰ মানে এইটো এক্সপিৰিয়েঞ্চ হ'ব ইমান উজু নহয় যিমান ভাবিছিলোঁ মানে এই ইবুক দেখিছিলোঁ ন গাড়ীত থকাৰ উজু বুলি নাই এবাৰ কৰি চাইছোঁ যদি এইটোত অলপ ভাল মানে আপোনালোকে চাই ভাল পায় তো কমেণ্ট কৰি জনাব তো আমি আৰু মানে কিবা বেলেগ কৰিব ট্ৰাই কৰিম আৰু তো কি হয় চাই থাকক ভিডিঅ'টো কিন্তু স্কিপ নকৰিব আৰু ভাল লাগিলে নিশ্চয় কমেণ্ট কৰিব তো চাই থাকক আৰু ভিডিঅ'টো শেষলৈকে তো গাইজ এতিয়া ৰাতি আহাৰটো খাব লাগে তো এতিয়া আহি গ'ল আমাৰ এইফালে পাৰ্চেলটো এইফালে চব্জি এইফালে ৰুটি আমি ক'ত থ'লে আমি নমা নাই কিন্তু এই অংকুৰে আনি দিলে তো মাইনা ভিডিঅ' কৰাত লাগিছে মই ভিডিঅ' কৰাত লাগিছে ভোক লাগিছে ন তামাম মই বাকী এই চব্জি গ'ল এই বান্ধি দিছে না কিয়ে না চবচে বঢ়িয়া বস্তু এটা দিলে ইয়া বঢ়িয়া উলিয়াই বাইকিং দিছ ইজ শুকান এখন কেনেকুৱা লাগিব মছলা পুৰি চেহেনটো বঢ়িয়া আহিছে তো খাই লওঁ নাকি বাৰু গাইছ তো খাই লৈছোঁ খোৱাৰ পিছত লগ পাম নাকি অঁ ঠিক আছে গাইছ এতিয়া মানে কেইটা বজিলে তো এতিয়া 2:22 হৈ গ'ল তো আমি এতিয়ালৈকে প্ৰগ্ৰেমৰ ইয়াতে আছোঁ মানে ওলোৱা নাই এতিয়ালৈকে তো আজি ৰাতিটো ইয়াতে কাটিব যেন লাগিছে ৰাতিপুৱালৈকে তো বাকীখিনি আৰু চাই থাকক অলপ এনজয় কৰক মই এফালৰ পৰা দেখুৱাই থাকিম আপোনালোককো প্ৰগ্ৰেম কেনেকুৱা ধৰণৰ চলিছে গায়ক এতিয়া উঠিছে ৰাতিপুৱা মানে গধূলিৰ পৰা ৰখাই থৈছে ন গায়ক উঠিব বুলি তো এতিয়া গায়ক উঠিছে 2টা বজাত তো এতিয়া 2:30 বাজিছে তো আমি এতিয়ালৈকে গাড়ীতে বহি আছোঁ তো চাই থাকক ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ পূৰা শেষলৈকে তো গাইজ এতিয়া ফাইনেলি এতিয়া 3টামান বজাত গায়ক উঠিছে তো চব প্ৰগ্ৰেম চলি আছে আমি ইয়াৰ গাড়ীৰ ভিতৰত এতিয়া প্ৰগ্ৰেম চাই আছোঁ আৰু আজি কপালখন বেয়া মানে চবেই নাচি আছে কিন্তু আমি একো নাচিব পৰা নাই তো বেছিকৈ শুনাই থাকিলেও দিগদাৰ আছে সঁচাকৈ ই কোৱাৰ আগতে ক'ত কেনেকৈ কেতিয়া কপিৰাইট লাগি যায় গমেই পোৱা নাযায় তো ভিডিঅ'টো আপোনালোকে এনজয় কৰক অলপ চাই থাকক আমিও ইয়াৰ পৰা গাড়ীৰ ভিতৰৰ পৰা অলপ চাই থাকক প্ৰগ্ৰেম হেল্ল' গাইজ তো কালি ৰাতি আমাৰ তাত হৈ গ'ল কেইটামান বাজিলে আমাৰ পোহৰ হৈ গ'ল ন পোহৰত আহিছোঁ তো এতিয়া বাজিছে 9:30 বাজিলে তো এতিয়া সাৰ পাইছোঁ মানে ৰাতিপুৱা হোৱা ন তো অলপ দেৰিকৈ সাৰ পালোঁ ঘাপকৈ মানে চাইছোঁ এইফালে সুধিছে কাৰেণ্ট নাই মাইনাহঁতৰ ঘৰত তো মোবাইলটো চাৰ্জ নাই বেছি 2% চাৰ্জ আছে কেতিয়ালৈকে জিন্দা থাকে এতিয়া অংকুৰহঁতৰ ঘৰলৈ যাওঁ মোবাইলটো চাৰ্জ লগাওঁ অলপ আমি গাড়ীৰ ভিতৰত থাকিম তাক চাৰ্জ লগাবলৈ কওঁ তো চাৰ্জ লগাই লওঁগৈ তো ভিডিঅ'টো চাই থাকক শেষলৈকে তো গাইছ এতিয়া বৰ্তমান লাহেকৈ মানে আৰু 1.5 ঘণ্টামান বাকী আছে তো 12:44 তো ফাইনেলি কমপ্লিট হ'ব চেলেঞ্জটো ভালদৰে গ'ল গোটেই মানে ৰাতিটো আৰু আছে 1-1.5 ঘণ্টা 1.5 ঘণ্টা বুলি ক'লে ভাল হ'ব কাৰণ 1 ঘণ্টা বেছি আছে তো এতিয়া মোবাইলটো চাৰ্জ দি মেলি আহিলোঁ তো বেছি চাৰ্জ নহ'ল তাতো কাৰেণ্ট গ'লগৈ তো খুব মানে এতিয়া 19% চাৰ্জ আছে শেষ হ'ব আৰু একদম কমপ্লিটো হ'ব চাৰ্জো শেষ হ'ব তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্টত তো মই
ক'ম আৰু সুধিব কি কি সুধে কি কি নুসুধে। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব আপোনালোকে। আৰু থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। তো আৰু অলপ আছে 1-1.5 ঘণ্টা। তো কি কৰোঁ আপোনালোকে চাই থাকক পূৰা শেষলৈকে। তো বলক। তো গাইজ এতিয়া ফাইনেলি আমাৰ মানে যোনটো চেলেঞ্জ আছিলে কমপ্লিট হ'ল। এতিয়া বজিলে 12:45 47 হৈ গ'ল 47 হৈ গ'ল। তো 44ত সোমাইছিলোঁ 47 হৈ গ'ল। তো আগা পিছা হ'বই ন 1-2 মিনিট। তো এতিয়া নামিব লাগে প্ৰথম। নামো তো সেইটো নামো। এই 24 ঘণ্টা পিছত মাটিত বহি দিছোঁ ন। তো কেনেকুৱা ফূৰ্তি লাগিছে তো আপোনালোকে গম নাপাব। তো এবাৰ ট্ৰাই কৰি চালে নিশ্চয় গম পাব কেনেকুৱা লাগে। খালী ভৰি বেছি ভাল লাগে। ক'ত চেণ্ডেল পিন্ধি থকা এতিয়া খালী ভয়ে। তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল। 15 মিনিট 20 মিনিটমান হ'ল। ইমান দীঘলটো আপলোড কৰিব দিগদাৰ হ'ব। তো এডিট কৰিব লাগিব। তো ভিডিঅ'টো বেছি দীঘল নকৰি আজি ভিডিঅ'টো ইয়াতে শেষ কৰিম। তো যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি এইটো ভিডিঅ'ত অলপ মানে ভালদৰে আপোনালোকে চাই ভাল পায় আৰু ছাপোৰ্ট কৰে তো বেলেগ আৰু নতুন এইটো ষ্টাইলৰ চেলেঞ্জৰ ভিডিঅ' বনাই যাম। তো আপোনালোকে ছাপোৰ্ট কৰিব। তো আজিলৈ বাই বাই।